কামচোন আমি কৰিয়ে থাকো শুতে বহুতে খাওঁতে মেলোতে অকল কামে যাৰ যি দায়িত্ব ই বিচনা পৰা কামি বিচনা কাঁহী বাতি কোনে ধুব পায়ে কাঁহী বাতি কেইটা মই ধুই দিম আৰু ইয়াক কেলেনো ইমান খং কৰাও ভোক লাগিছে মই যদি আজি এতিয়া ভাত খাবলৈ নাপাওঁ তহঁতক চাবি কি কৰি মোৰ মানুহজনী ইমানকে নকৰিবাচোন বিছনাখন পাইলে মোৰ হাতটো ছিগি গৈছেগে একদম কাঁহী বাতি ধুতে কালি চোৱা আমাৰ ভজোতে হাতটো পুৰিলে গম পোৱা নাই তোৰ এতিয়া মাইকী ছোৱালী চাব হা তোক ছোৱালীয়ে চাবহি ভাবিছো তিনিআলি ফালে অকমান ওলাই যাওঁ নেকি তোৰ এজনীয়ে হেঁপাহে পলোৱা নাই হা না মই বেলেগ ছোৱালী নাচাওঁ চিন্তা নকৰিবা যা পেকেটে যা ধুগে আৰু তাৰ মাৰ দুটাৰ লগত বিয়া পাতি ভাল হ'ব সুখ হ'ব কিন্তু এতিয়া দুটাৰ লগত বিয়া পাতি দুখে হৈছে কি যে হ'ব মই এতিয়া চৰকাৰীটো কৈ আছোঁ বুলিহে একদম এটাটো হ'ল মাইকী মূৰীয়া এটা অকল মোবাইল জহনী হোবা মানে কি যে হ'ব মানুহে ক'ব মই দুটালৈকে আহি একদম বেয়া একদম ঘৰলৈ আহিহে গম পাব কেনেকুৱা হয় দেখিবলৈ মন নাযায় মানুহবোৰক মানে আজিকালি মানুহবোৰ যে ইমান বেয়া হয় চোন কি কৰি আছে এইকেইটা নহ'লে এজনী বেলেগ খং কৰে নহয় এতিয়া হেয়াৰ ষ্টাইল তিনিআলিফালে ওলাই যাব লাগিব কিবা ক'ত ছোৱালী ভাল হৈছেগৈ অকণমান চাই চিন্তি তাৰপৰা এওক লগাই দিব লাগিব ধুনীয়াকৈ হেয়াৰ ষ্টাইলটো কৰি লওঁ মই ছোৱালী বেছি ধুনীয়া লাগিল কিনো ছোৱালী নহ'লো ইটো জনমত চাগে ছোৱালীয়ে হ'ম ৱাও মজা লাগিছে হেয়াৰ ষ্টাইলটো কি কৰি আছ বিচনা পাইছেনে নাই এজনী হেঁপাহে বনোৱা নাই হা আৰু এজনী লাগে হা বিচনা পাৰ বেগেতে কৈছোঁ দেখোন তই ইমান ষ্টাইল কৰিব লাগে নে ঘৰতে ছোৱালী হোৱাটো বেছি ভাল লাগে সেইকাৰণে কৈ দিছোঁ আৰু এনে ছোৱালী হোৱাটো বেগেতে বিচনা পাৰ দেখোন ইটো এবাৰ কি কৈছে চামগে ভাতকেইটা পেচাব পাই ধুই নাই পেচাব পাতো নুধুলি যে তোৰ কোনে ধুব যায় এইটো ময়ে ধুব লাগিব চাগে এইবোৰ ধুই আমনি লাগিছে মোবাইলত কিবা এটা আহিছে জিম্পিয়ে মেছেজ কৰিছে হাই দিছে ময়ো হেল'টো দিয়েই দিওঁ কিবা এটা ভাল লাগে মোৰ পাই ছোৱালীজনী ইমান ধুনীয়া দেখিবলৈ তুমি সেই কুকাৰটো মানে বনাবলৈ থৈছিলো মই যে ইমান অকৰা নহয় মই মানে ক'ত হেজনী কাৰ লগত কথা পাতি আছে কোনো নাই মোবাইলত কোনো নাই জিম্পি ক'ত হেজনী জিম্পি নহয় মানে এই তিনিআলি ওচৰ নহয় তাই ঘৰ নেজানো ক'ত নেজানো মোক অকৰা বুলি ভাবিছ মই ভাতটো বনাই লওঁ ৰ'বা দেই পেচাবটো ধোৱাই নাই নহয় ভীমবা নাই পেচাব ধুবলৈ চাই ল মই ভীমবা 40 টকা দি আনি থৈছো যা আজি মৰিলো আৰু মৰিজনী পাই ৰ'বা দেই মই ভাতটো বনাই লওঁ ভাত মই বনাবলৈ কোৱা নাই মই ভাত খালো এতিয়া আপুনি ধুৱকগে যাওক বেলেগ মাইকী ধান্দা লৈছে এটা হ'ল সেয়া কি যে হ'ব মোৰ জীৱনটো এইটো এবাৰ কাঁহী বাতি ধুইছে নে চাই আহোঁগেচোন মানে একদম শান্তি নাইকিয়া হৈছে দেই ইমান ধুনীয়াকৈ হাই বুলি কিমান দিনৰ পৰা লাইন মাৰি আছিলোঁ আজি অৱশেষত তাই মেছেজটো দিছিলেহে আহিলেই নহয় কি কৰি আছে বাৰু তাই এতিয়া তাই চাগে শুই আছে নে বহি আছে মই
মাংস হ'ল আৰু এই নাই নাই এয়া মই এইটো ধুই লৈছো তুমি চিন্তা নকৰিবা ধুই আছো ধুইছা ভীম বাম মই এনে আনি থৈছো হা ধু বেগেতে ধুই আছো ভীম বাম মাৰিছেনে নাই মই হা মই চাই চাহ খাবা নি চাহ বনাম চাহ খাবা নি বেগেতে বনাই তোৰ কাপোৰ কোনে ধুব মই খাবি বেগেতে ধু কাপোৰ খুটা কোনে ধুব মই গৈ হেৰিয়ে হ'বগে এতিয়া ধু বেগেতে মোৰ নকিটা ভাল কৰি আছো তুমি যোৱা মোৰ লাজ লাগে নহয় বেগেতে ধু যোৱা তুমি মই যাওঁ ৰ'দে পাই বেগ ধুব এখন মাৰিহে নাপায় ফুৰি কাম আৰু নহ'লে মোৰ কামেই নাই মোৰ কাম কৰি বেয়াও নাপাওঁ ভালেই লাগে শুনিছানে এই আমি অকণমান তিনিআলিৰ পৰা আহোঁগৈ দেই অকণ কেলে যায় এই তোমাৰ কাৰণে চানা বাদাম আনিবলৈ যাওঁ আকৌ যা সোনকালে আহিবি কিন্তু লৈ নিম দেই আৰু কিবা খাবা নি কোৱা নেখাওঁ আৰু যদি ছোৱালীৰ লগত থাকা নহয় চাবি এইডাল লাখুটি দেখিছা নহয় আমি সেইবোৰ নাখাওঁ বৈ অকণ ভালকৈ যাবিচোন মানুহে তোক মাইকী বুলি ক'ব নহ'লে মোৰ লগত আহিলে ভালকৈ ঐ তোৰ মতাকেইটা এজনীৰ লগত পলাই গ'ল সোনকালে খবৰ কৰ কি হ'ব এতিয়া মোৰ এটাও মতা নাই দুটাকে আছিলে এটাও মতা নাই এটাকেও থকা নাই আনকি দুইটাই নিছে ভাবিছিলে